তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি এইটো হ'বলগীয়া গৈ আছে দ্বিতীয়টো ব্লগ। আজি মই আহিছোঁ শিৱসাগৰ আৰু আপোনালোকক দেখাম ৰংঘৰ আৰু কেনেকুৱা লাগে পৰিৱেশটো ক'ব। বেছি পলক নকৰি বলক আগুৱাই যাওঁ। তো ফাইনেলি আহি আমি পাই গ'লোঁ ৰংঘৰ আৰু কেনেকুৱা লাগিছে ক'ব। আপোনালোকক দেখাই আছোঁ পুৰা পৰিৱেশটো। চাব গাইজ, এইটো হৈছে ৰংঘৰ আৰু এইটো হৈছে বেকগ্ৰাউণ্ডটো। অৰ্ধেক ভিডিঅ' দেখাওঁ, আপোনালোকে ক্লিক নকৰিব। বলক আপোনালোকক ওপৰত গৈ দেখাই দিম কেনেকুৱা আছে, কি ধৰণৰ। এই ৰংঘৰটো ব্ৰিটিছৰ দিনতে বনোৱা। এতিয়াও চাওক কিমান মজা হৈ আছে, আজি কিমান বছৰ হৈ গ'ল। ওপৰতো আপোনালোকক দেখালোঙে হয়, এতিয়া ভাবিছোঁ তলত বঢ়িয়া ভিউটো দেখাম। তাকে বলক আগুৱাই যাওঁ। বঢ়িয়াকৈ ইয়াতে জিৰণি ল'ব পাৰিব আৰু আপোনালোকে ধৰি লওক বঢ়িয়াকৈ ফটো শ্বুট কৰিব পাৰিব। ইয়াত দেখিছে কি মজা। আৰু আপোনালোকে যদি হাত পাত ধুবলগীয়া হয়, ইয়াত ধৰি লওক বঢ়িয়াকৈ ধুবৰ কাৰণেও পাৰিব। পানীৰ সুবিধাও দিছে আপোনালোকক, দেখিছেনে গাইজ? ধৰি লওক চব কৰিব পাৰিব। হৈছে পাৰ্চ চাইডটো, দেখিছেনে বন্ধুসকল? এইটো যে পাৰ্চ চাইডৰ ৰংঘৰ, কেনেকুৱা লাগিছে ক'ব দিয়ক। এয়া কি মজা। আৰু আগতো গৈ আছে, আগত বঢ়িয়া ভিউ আছে। মই দেখাই আছোঁ আপোনালোকক, চাব বঢ়িয়াকৈ দেখাম। এইটো হৈছে পাঁচ চাইডটো দিয়ক। আৰু এইফালে একো নাই, এইফালে বহুত বঢ়িয়া একো নাই। মই পাছত দেখাই আছোঁ কি আছে আগত। তো গাইজ, এয়া দেখিবলৈ পাইছে, এয়া হৈছে বেলি ফুল। আৰু চাওক কি মজা লাগিছে বেলি ফুল কেইপাত, বহুত বেছি ভাল লাগিছে। দেখিছেনে গাইজ? এয়া হৈছে বেলি ফুল দিয়ক দেই। এয়া বেলি ফুল চাওক কি মজা লাগিছে, বহুত বেছি ভাল লাগিছে বেলি ফুল। তো মহকেইটা দেখি পেলাই গাঁৱত ম'হ যুঁজ হোৱা কমহে লাগিছে আৰু বহুত বেছি ভাল লাগিছে। কিমান মজা লাগিছে আৰু কি ক'ম। তো বগলীকেইটা দেখি পেলাই জুবিন দাৰ কাৰণেহে মনত পৰিছে, কাৰণ জুবিন দাই বগলী বহুত বেছি ভাল পায়। তো বলক আগুৱাই যাওঁ। আগত বঢ়িয়াকৈ বিহু নাচ হৈ আছে, আমি চামগৈ কেনেকুৱা হৈছে, আপোনালোকে চাব। আৰু ৰংঘৰত আহিলে সকলোৱে নাচে, বিহু গান চব নাচে। আৰু আপোনালোকক দেখাই আছোঁ, চাব কেনেকুৱা হয় বিহুটো দেখাই আছোঁ। পালোঁ আহি লাহে আপোনালোকে চাওক। ফাইনেলি আহি আমি ইয়াত বিহু নাচ পালোঁহি। চাওকহি, এয়া দেখিব পাইছে আমাৰ বাইদেউহঁতে নাচি আছে। আপোনালোকে বিহু গান শুনিছে, বিহু বহুত ভাল লাগে। আমাৰ বিহু পৰম্পৰা হয়। আৰু বলক আপোনালোকক বিহু নাচ দেখাইছোঁ, কেনেকৈ নাচে কি কথা, বলক দেখাই দিম, আহি যাওক।
তো এয়া দেখিছে আপোনালোকে এখন গেটেদি মানুহ আহিব নাই এইফালে তলা মাৰি থৈ দিছে দেখিছেনে আৰু আন্ধাৰ হৈ গ'ল গাইজ আজিলৈ ইমানেই ভিডিঅ'টো এয়া চাওক চব যাবগৈ ওলাইছে আন্ধাৰ হৈ গ'ল ব'লক আমিও যাওঁগৈ তো ফাইনেলি চাই হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ মামা ঘৰ আৰু আকৌ আহিম কেতিয়াবা চাবৰ কাৰণে এতিয়া সৰু হৈ আছোঁ আৰু অলপমান ডাঙৰ হৈ লওঁ তেতিয়া আহিম আপোনালোকক আকৌ দেখামহি এইটো ভিডিঅ' চাব আপোনালোকে ভালকৈ আৰু আগতো মোৰ ভিডিঅ' আছে ভিডিঅ'বিলাক চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব সমীৰ ৰেহমান বুলি আছে আৰু ব'লৈ আজিলৈ ইমানেই বাই বাই কিবা ভিডিঅ' বনোৱাত যদি কিবা ভুল হৈছে আপোনালোকে শুধৰণি জনাবলৈকে তাকে আশা ৰাখিলোঁ বাই এইখন হৈছে গেটখন আৰু এইফালেদি আহিব লাগিব এইফালেদি সোমাব লাগিব আকৌ এইফালেদি যাব লাগিব ব'লক বাই